Hey guys, Assalamu alaikum, Namaskar. Welcome back to my YouTube channel. More YouTube channel to lo moi rehina আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ নতুন এটা ভিডিঅ' লৈ আহিছো। আশা ৰাখিছো মোৰ ভিডিঅ'টো আপোনালোকৰ বহুত বেছি ভাল লাগিব। মোৰ গাটো একেবাৰে বেয়া আৰু মই বহুত দিন সেই গতিকে ভিডিঅ' দিব পৰা নাই। আজি 10 দিন মান হ'ল মোৰ জ্বৰ, কাহ আৰু চৰ্দি, হয়তো মোৰ মাতটোত বুজিব পাৰিছে আপোনালোকে। গতিকে বহুত দিনৰ মূৰত এতিয়াও মই সম্পূৰ্ণ ভাল পোৱা নাই। তথাপিতো মই ভিডিঅ' এটা সৰুকৈ বনাই ৰাখিছিলোঁ, ভাবিছোঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। আৰু বহুত দিন নিদিলে মনটো বেয়াও লাগে, গতিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিব লৈছোঁ। কেনেকুৱা লাগে নাজানো, আৰু আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু যদি কোনোবা নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল কৰি দিব, আৰু যাতে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। বলকচোন যাওঁ মোৰ ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ। কেনেকুৱা লাগে মই নাজানো, আশা ৰাখিছোঁ আপোনালোকৰ বহুত বেছি ভাল লাগিব। এইখিনি মটৰ আৰু আলু দি পেলাই মই মাছ বনাইছোঁ। এতিয়া এইখিনি সিজাৰ পাছত ওপৰত মই মাছ ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। এয়া মটৰ দিছোঁ। এয়া মই মাছ দি দিলোঁ। এতিয়া বিলাহী আৰু মটৰ দি পেলাই বনাইছিলোঁ। তাৰপিছতে এয়া পানী অকণমান দি দিছোঁ। এয়া মই মাছখিনি দিলোঁ। এইখিনি সিজিলে অকণমান উতলিলে মই নমাই দিম। এয়া মই ধনিয়া দি দিলোঁ এতিয়া ওপৰতে। ধনিয়া দিয়াৰ পিছতে মাছখিনি এতিয়া হ'ল আৰু অকণমান চব পাচলি সিজাৰ পিছত মাছখিনি দিলোঁ। দিয়াৰ পিছত এতিয়া এয়া মাছবোৰত অকণমান ৰসটো সোমাবলৈ দিছোঁ। তাৰপিছতে মাছখিনি হ'লে আৰু অকণমান পাছতে মই এইখিনি নমাই দিম। এতিয়া এয়া আলহীৰ কাৰণে লোকেল মুৰ্গী বনাইছোঁ। এয়া আলু দি পেলাই মুৰ্গীখিনি বনালোঁ। এতিয়া হৈ গ'ল। আলু দিছোঁ আৰু 2টা বিলাহী দি পেলাই বনাইছোঁ। কেনেকুৱা দেখিছে কালাৰটো কমেণ্টত ক'ব দেই, মোৰ তৰকাৰীখিনি কেনেকুৱা হৈছে। মুৰ্গীখিনি তলত গুচি গ'ল, অকণ ওপৰত উলিয়াই দিছোঁ। মানুহে নক'ব নহয়, নহ'বা অকলে আলুৱে বনালে নি এনেকৈ ক'ব হয়নে। এয়া হ'ল, প্ৰায় হ'লেই। এতিয়া ঢাকনখন বন্ধ কৰি 1 মিনিটৰ কাৰণে তাৰপিছতে মই গেছটো অফ কৰি দিম। এইখিনি এতিয়া মই ব্ৰইলাৰ বনাইছোঁ। এয়া আলু দিছোঁ, অকল আলু দিয়ে বনাইছোঁ। অকণমান জোল লাগিব নহয় খাবলৈ, সেইকাৰণে আলহীৰ কাৰণে এয়া এতিয়া মই ব্ৰইলাৰখিনি দিলোঁ। অকণমান উতলিলে এইখিনি হৈ যাব, নমাই দিম মই। অকণ উতলি থাকিম। এয়া এইখিনি লোকেল মুৰ্গীৰ তৰকাৰী এয়া হৈ গ'ল। এয়া বনালোঁ। এতিয়া আলহী আছে, আলহীক খাবলৈ দিম আৰু অকণমান পাছত। এইখিনি তৰকাৰী বনালোঁ। এয়া পোলাও বনালোঁ আলহীৰ কাৰণে। পোলাওখিনি হৈ গ'ল, আৰু মই পোলাও ৰেচিপি আগতে দি থোৱা আছিলে, কেইবাটাও দিছিলোঁ, সেইকাৰণে মই পোলাও দিয়া নাই। এইটো এনেই তৰকাৰী পোলাওৰ লগত আমি এনেকৈ ধৰণে বনাওঁ। বেছি পাচলি চাচলি নিদিওঁ, এনেই পিঁয়াজ, আদা, নহৰু দি পেলাই আৰু ঘিউ দিছোঁ, দি পেলাই বনাইছোঁ। ডালডা ঘিউ দিব পাৰি, আপুনি ৰিফাইন তেলো দিব পাৰি, আকৌ গৰু ঘিউ দিওঁ বুলিও দিব পাৰি। সেইকাৰণে এনেকৈ পোলাওটো বনাইছোঁ, চিম্পুলকৈ বনাইছোঁ। বিৰিয়ানী বনালে সেইবিলাক দিওঁ। এতিয়া মই এইখিনি ঠাণ্ডা নহ'বৰ কাৰণে আকৌ ঢাকনখন বন্ধ কৰি থওঁ। এয়া আমাৰ ঘৰলৈ আজি নতুন কইনা ভাত খাবলৈ মাতিছোঁ। মোৰ বৰজনা ল'ৰা হয়। মই আগতে আপোনালোকক ভিডিঅ'টো দিছিলোঁ, মোৰ বৰজনা ল'ৰাৰ বিয়া। আৰু এয়া আজি ভাত খাবলৈ মাতিছোঁ। এয়া আলু চপ বনাইছোঁ, আৰু এয়া বেগন ফ্ৰাই,
আৰু এয়া মাছ আৰু মটৰ বিলাহী দি বনাইছোঁ। তাৰপিছতে ইয়াত কি আছে, এইখিনি চালাড হয়, এয়া পাপৰ আৰু এয়া হৈছে পৰঠা। তাৰপিছতে এইখিনি মাংসৰ তৰকাৰী হয় আৰু এয়া কিমা। এয়া এনেকৈ ধৰণে কেইবাখনো বনাইছোঁ আৰু আমি এই ধৰণে খুৱাবলগীয়া হয়। আমাৰ নতুন কইনা আহিলে এয়া চিকেন হয়। আৰু আপোনালোকক মই ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাম, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া ভাত খোৱা চলি আছে, আমাৰ খোৱা বোৱা হৈ আছে। আমাৰ দৰাটো অকণমান এয়া তাৰ ছিটটো খালী কৰি থৈছোঁ, সেই বিশেষ কাম এটাৰ কাৰণে যাবলগীয়া হ'ল। আৰু বাকী আমাৰ বৌ আৰু দৰাৰ ভনীয়েক আৰু কইনা সকলোখিনিয়ে খাই আছে। এইজন আমাৰ দৰা, নতুন দৰা। কইনাগৰাকীটো দেখুৱালোৱে। এতিয়া দৰা অকণমান দেৰিকৈ আহি পাইছে, কইনাই আধা খালেই তেতিয়া আহি পালে। বিশেষ কাম এটাত ফোন আহিলে যাবলগীয়া হ'ল। আৰু এতিয়া এয়া দৰাই যেতিয়া খায় নহয় কাৰো ফালে নাচায়, সেয়া খাইছে দেখিছা। হাই ফ্ৰেণ্ড, অথনি আমি ভাত পানী খালোঁ আৰু আলহী গ'ল, আমি শুলোঁ অকণমান, আৰাম কৰিলোঁ। আজি ৰাতিপুৱা বহুত সোনকালে উঠা হৈছিলে, কাৰণ আলহীক ভাত খুৱাব লাগে, ৰন্ধা বঢ়া কৰিব লাগে। গতিকে আমি সিহঁতি যোৱাৰ পাছত আমি শুলোঁ, আৰাম কৰিলোঁ। আৰু তাহাঁতৰো মোৰ বৰজনাৰ ল'ৰা হয়, আৰু মোৰ একেবাৰে নিজৰ বৰজনা নহয় যদিও সম্পৰ্কীয় হয়, কিন্তু আমাৰ লগত বহুত বেছি মিল। আৰু গতিকে ভাত এসাঁজ খুৱাই দিলোঁ। আৰু খোৱাটো নতুন দৰা কইনাক খোৱাটো আমাৰ নিয়ম নহয় জানো। গতিকে তাহাঁতি খাই মেলি গ'ল, আমি অকণমান আৰাম কৰিলোঁ। এতিয়া 3:30মান বাজিলে উঠোঁ। উঠি পেলাই মই অলপমান ফুলৰ পুলি আনি থোৱা আছে, কেইটামান টাব আনি থোৱা আছে। এতিয়া ফুলৰ পুলিকেইটা ৰুম আৰু ভাবিছোঁ আপোনালোকক দেখুৱাম। আৰু মোৰ ফুলনিখন কি কি ফুল আছে, মোৰ নাই অকণমানি অকণমানি হৈ আছে ফুলবোৰ, ডাঙৰ হোৱা নাই, ৰুইছোঁহে। আৰু গতিকে মই ভাবিছোঁ আপোনালোকক অকণমান ফুলনি বাৰীখন দেখুৱাম আৰু মইনো কি কি ফুল ৰুওঁ তাকে চাব। আৰু মই এনেই আনিছোঁ ফুলবোৰ, মই নাম চাম একো নাজানো, কিন্তু আপোনালোকে জানে যদি কমেণ্টত ক'বচোন। আৰু ব'লকচোন যাওঁ, মই কেনেকুৱা ধৰণে ৰুওঁ আপোনালোকে চাব। এইকেইজোপা মই ফুল আনিছোঁ, 7-8টামান হ'ব পুলি। আৰু নাৰ্জী দুটা, এনেই চবৰে দুটা দুটাকৈ আনিছোঁ। এইকেইটা কেনেকৈ পাৰোঁ, টাব 4টাহে আছে, চাওঁচোন বাৰু ক'ৰবাত টাব ওলায় নেকি। ওলালে মানে মই এইকেইটা ৰুম। এতিয়া এইজোপা বহুত ডাঙৰ ফুল হ'ব, সেইকাৰণে মই ডাঙৰ টাব এটা ক'ৰবাৰ পৰা জৰাই পেলাই এনেই টাবকেইটা সৰু সৰু আনিলোঁ, 4টা টাব আনিলোঁ। আৰু ফুল কিন্তু কেইবাজোপাও, চাওঁচোন কেনেকৈ ৰুব পাৰোঁ। আৰু আমাৰ ঘৰত এনেই যি টি ফুল ৰুই থৈছোঁ, তাৰ পৰা অকণমান অজৰাই মেলি পেলাই ৰুব লাগিব। বৰ ভাল ধৰণে নাজানো যদিও ৰুইছোঁ, আৰু এইবিলাক গোটেইখিনি ময়ে ৰুইছোঁ। এইটো এতিয়া হৈ গ'ল। এতিয়া ফেৰ মেলিব বুলি কৈছে, এনেকৈ ফেৰ মেলি যাব। এইটো ৰুলোঁ, কি জানো মই কিন্তু ফুলৰ একো নাম নাজানো। এইটো দাদাজনে ক'লে, দোকানীজনে, লৈ যাওক, এইটো ভাল ফুলিব, জোপোহা হৈ যাব। আৰু ফুলবোৰ ফুলি আছে আৰু কলিও ইয়াত ঢেৰ আছে, হ'ব বুলি ক'লে। নাজানো দেই নাম, আৰু আপোনালোকে জানে যদি কমেণ্টত জনাবচোন। মই কিন্তু একো ফুলৰ নামেই নাজানো। আৰু এইটো এতিয়া হৈ গ'ল, আৰু বেলেগ এটা ৰুম এতিয়া। এইজোপা নাৰ্জী ফুল হয়, এই কলি এইকেইটা কলি পেলাই আছে। এইকেইটা কলিকেইটা ভাঙি থাকিলে আনোতে, গাড়ীত আনোতে এতিয়া ভাগিলে দেখোন। আৰু এনে ডাঙৰ হ'ব, এইবিলাক ওলাই আহিছে, কলিয়াব। ফুলিলেও নুফুলিলেও ফুল মই বৰ ভাল পাওঁ। আৰু কোনটো কেনেকুৱা মই নাজানো, ৰুইছোঁ। আৰু এইটো পুলি ৰুওঁ, কি পুলি নাজানো দেই, দোকানীজনে কৈছিলে কিন্তু পাহৰি গ'লোঁ মই। এইটো এনেকৈ এইদৰে ৰুইছোঁ। এইটো এটা, এইজোপা এনেকৈ ৰুইছোঁ। এই বৰ ডাঙৰ হৈ যাব মানে, দেখুৱাইছিলে দাদাজনে।
এনেকৈ গোটেই টাবটোত মানে গোলকৈ ফেৰ মেলি যাব। আৰু এটা পুলি হয়, বহুত ফেৰেঙনি দি পেলাই বহুত পুলি আছে ইয়াত, কেইবাটাও হৈ গৈছেগৈ, সেইকাৰণে ডাঙৰ টাবটোত ৰুইছোঁ। ইয়াত এনেকুৱা দুটা পুলি আনিছিলোঁ, চবৰে দুটা দুটা আনিছোঁ, বৰ বেছি অনা নাই। আজি এইকেইটাহে ৰুলোঁ, এইকেইটা ৰুব পাৰিলোঁ আজি এইকেইটা। আৰু কেইটামান থাকিলে, এতিয়া কাইলৈ ৰুম। এইকেইটা এই পুলিকেইটা থাকিলে সেইটা কলি পেলাই আছে আৰু টাব আনিব লাগিব। সেইকাৰণে এজোপাও মোক কিনি লোৱা ফুল হয়, এজোপা অলপমান ডাঙৰ হৈছে, এনেই পাতে হয়। আৰু এইজোপা ডালিয়া নে কি, এইখিনিয়ে মোৰ ফুলনি। আৰু মই এদিন ভালকৈ দেখুৱাম ফুলনিখন। ওপৰতো কিছুমান ফুল আছে। আৰু এইজোপা আমাৰ ঘৰৰ ৱালতে ডালিম গছ হয়, এনেই ডাঙৰ হৈছে আৰু ডালিম কিন্তু লগা নাই। এইজোপা একদম গিলৰ ওচৰতে দিছোঁ, দেখিবলৈ পাতবিলাক জেতুকা পাতৰ নিচিনা, এনেই ডালিম নালাগিলেও গছজোপা কিন্তু খুব ভাল লাগে, সেইকাৰণে মই ইয়াতে ৰুই থৈছোঁ। এইখন আমাৰ বাৰীখন। আৰু সেইফালে শাক আছে, শাকবিলাক খাই খাই শেষ হ'ল। আৰু এতিয়া কিছুমান হৈছে, আৰু এইকেইজোপা ফ্ৰাঞ্চবিন গছ হয়, এইকেইজোপা ফ্ৰাঞ্চবিন হয়। আৰু এয়া ধনিয়া আছিলে, আমি ধনিয়া খাই এইখিনি ধনিয়া খাই শেষ কৰিলোঁ। তাৰপিছতে এইখিনি পালেং, এয়া পালেং আছে এতিয়াও। আৰু এইখিনি হৈছে লাই শাক, লাই শাকো খালোঁ আৰু আনকো দিলোঁ। সিফালে বহুত আছিলে ডাঙৰকৈ, অলপমান আছে আৰু এতিয়া। আৰু এইখিনি মূলা, তললৈ মূলা এটা দুটা বাঢ়িছে। আৰু মূলা শাকবিলাক বৰকৈ নাখাওঁ, খাই ইমান এটা ভাল নালাগে। আমি নতুনকৈ বাৰী পাতিছোঁ এইখন, গতিকে আমাৰ শাকনি ইমানেই আৰু বেছি নাই।